বোকাজানত আপলাৰ 39জন কেডাৰ আত্মসমৰ্পণ। আদিবাসী বিদ্ৰোহী সংগঠন আপলা সংগঠনটোৰ 39 কেডাৰে বোকাজান আৰক্ষী থানাত অস্ত্ৰ সম্বৰণ অনুষ্ঠানত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰা কেডাৰ কেইজন 31টা মৰণাস্ত্ৰসহ ওজন পৰিমাণ গুলী বাৰুদ আৰক্ষীৰ হাতত জমা দিয়ে। অনুষ্ঠানত উপস্থিত থাকে মুখ্য অতিথি IGP দেৱজিৎ মুখাৰ্জী। মূল সুঁতিলৈ ঘূৰি অহা বিদ্ৰোহী সংগঠনটোৰ সদস্যসকলক গামোচা পিন্ধাই আদৰণি জনায়। উল্লেখযোগ্য যে 2019 চনত আদিবাসী বিদ্ৰোহী সংগঠন আলনাৰ পৰা আঁতৰি গঠন হৈছিল আপলা নামৰ সংগঠনটো আৰু কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাত অস্ত্ৰ সম্বৰণ অনুষ্ঠানত আত্মসমৰ্পণ কৰে 39জন কেডাৰে। বোকাজানৰ পৰা আনন্দ ৰাং ৰিপৰ্ট। हम इतने बड़े लोकतांत्रिक देश में रहते हुए अपनों के खिलाफ हथियार उठा रहे हैं, जो कि हमारे खुद के परिवार तथा देश के विकास हथियार समर्पण की भावना जागृत हुई और ये शांति के मसला इनके परिवार वो देश के हित में एक 39 জন আত্মসমৰ্পণ কৰিছোঁ। কিমান আছে আপোনালোকৰ? আমি আগতে 125 জনতকৈ অধিক আছিল, লেকিন আগত আমাৰ বিভিন্নজনে চিলেণ্ডাৰ কৰিছে আৰু বাকী হৈ গৈছে নেকি? বাকী জেলত আছে কিছুমান, তেওঁলোকে জেলৰ পৰা ওলাই নাই আৰু বাহিৰত ক'ৰবাত পলাই আছে, তেওঁলোকে আমি ক'বলৈ পৰা নাই। কিমান মান অস্ত্ৰ জমা দিলে? আজি আমি 31টা অস্ত্ৰ দিছোঁ আৰু বিভিন্ন বুলি আমরা আমি গঠন কৰিছোঁ। লেকিন আমি চালোঁ যে অসমত শান্তিৰ জৰিয়তে আৰু মূল সুঁতিত আহিলেহে আমি শান্তিৰ পথ বিচাৰি পামকৈ আমি অসম পুলিচ আৰু কাৰ্বি আংলং জিলা পুলিচৰ দ্বাৰা আৰু অসম ৰাইফলৰ জৰিয়তে আমি মূল সুঁতিত আহিবলৈ সক্ষম হৈছোঁ আৰু অসমৰ যি উন্নয়নৰ ডেভেলপ আছে সেই বিকাশৰ জৰিয়তে আমি সদায় জড়িত হৈ থাকিবলৈ কাৰণে আমি মূল সুঁতিলৈ উভতি আহিছোঁ। আপলা বুলি যিটো সংগঠন এইটো গঠন হ'বলগীয়া আছিলে, তেখেতসকলে এতিয়া অসম পুলিচ আৰু অসম আপোনাৰ আছাম ৰাইফলছৰ যৌথ প্ৰচেষ্টাত তেখেতসকলে এইটো সংকল্প লৈছে যে তেখেতসকলে এনেকুৱা কোনো ধৰণৰ আৰ্মড ৰেভলিউশ্যন বা এনেকুৱা ধৰণৰ কোনো হাতিয়াৰ হাতত দাঙি নলয় আৰু তেখেতসকলে সেইকাৰণে আজি আপোনালোকে দেখিলে যে তেওঁলোকে আৰ্মছ লে কৰিছে আৰু স্বইচ্ছাত মূল সুঁতিলৈ ঘূৰি আহিব বিচাৰিছে। তেখেতসকলে নিজে উপলব্ধি কৰিছে যে যিটো টেৰৰিষ্ট এক্টিভিটি বা এনেকুৱা ধৰণৰ যিটো দুষ্কৃতিকাৰীৰ কাৰ্যকলাপ, হাতত হাতিয়াৰ লৈ পেলাই দেশৰ এগেইনষ্টে কাম কৰা, এইটো ভুল বস্তু। তেওঁলোকে এইটো বুজি পাইছে আৰু তেওঁলোকে স্বইচ্ছাত মূল সুঁতিলৈ ঘূৰি আহিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰাত আছাম ৰাইফলছ আৰু অসম পুলিচে এই প্ৰচেষ্টাটোক আগবঢ়াই লৈ পেলাই আজি এই চাৰেণ্ডাৰ চেৰিমনিটো সেই হিচাপে কৰা হ'ল। কিমান অস্ত্ৰ